নমস্কাৰ ডিয়ান সাপোৰ্ট ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। এক ভয়ংকৰ দুৰ্ঘটনালৈ আমি আগবাঢ়িব খুজিছোঁ। পাকিস্তানত দুখন ৰেলৰ মাজত সংঘৰ্ষ, নিহত 30 যাত্ৰী। পাকিস্তানত দুখন ৰেলৰ মাজত সংঘৰ্ষ, নিহত 30 যাত্ৰী। ডিজিটেল ডেস্ক, এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। পুনৰ এবাৰ গাৰচলাৰ ৰেল দুৰ্ঘটনাৰ যেন পুনৰাবৃত্তি হ'ল পাকিস্তানত। দুখন ৰেলৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল 30 গৰাকীকৈ যাত্ৰীৰ। বৰ্তমানৰ দুৰ্ঘটনাস্থলীত উদ্ধাৰ কাৰ্য অব্যাহত আছে। পৰৱৰ্তী সময়ত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি দক্ষিণ সিদ্ধ প্ৰান্তত দুখন ৰেলৰ মাজত এই সংঘৰ্ষ সংঘটিত হৈছে। সংঘৰ্ষ হোৱা ৰেল দুখন হৈছে সৈয়দ এক্সপ্ৰেছ আৰু মিল্লত এক্সপ্ৰেছ। লাহোৰৰ পৰা কৰাচীৰ দিশে গৈ আছিল সৈয়দ এক্সপ্ৰেছ। ইফালে বিপৰীত দিশ কৰাচীৰ সৰগোদাৰ দিশে আহি আছিল মিল্লত এক্সপ্ৰেছ। তীব্ৰ গতিত আহি থকা এই দুয়োখন ৰেলৰ সংঘৰ্ষ হয় দক্ষিণ সিদ্ধ অঞ্চলত। দুৰ্ঘটনাৰ পিছতে এই সমগ্ৰ দুৰ্ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ ব্যৱস্থা কৰিছে পাকিস্তান চৰকাৰে। প্ৰশাসন তথা বিভাগক সকলো দিশৰ ওপৰত পুংখানুপুংখভাৱে চাই বিশদভাৱে অচিৰেই প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে। উল্লেখ কৰাৰ প্ৰয়োজন যে এই দুৰ্ঘটনাত 50ৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। ইয়াৰ কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক। ইফালে এই দুৰ্ঘটনাৰ পাছতে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে এয়া চৰম দুৰ্ভাগ্যজনক প্ৰতিক্ৰিয়া ব্যক্ত কৰি টুইটাৰত লিখে এইদৰে: Shocked by the horrific train accident and got early this morning, leaving 30 passengers dead. Have asked Railway Minister to reach site and ensure medical assistance to injured and support for families of the dead, ordering comprehensive investigation into railway safety fault lines. Thank you. আমাৰ এই প্ৰতিবেদন সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।